নমস্কাৰ আহিবলগীয়া অসম চৰকাৰৰ DSS পৰীক্ষা আৰু অন্যান্য পৰীক্ষাবিলাকৰ কাৰণে আমি আজি 20টাকৈ অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে পৰীক্ষিত নাৰায়ণ কাৰ পুতেক আছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব ৰঘুদেৱৰ পুতেক আছিল পৰীক্ষিত নাৰায়ণ। সেকেন্ড কুৱেশ্যনটো সুধিছে কোনজন চুতীয়া ৰজাৰ দিনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব নীতিপালৰ সময়তে চুতীয়া ৰাজ্যৰ পতন ঘটিছিল। 3 নম্বৰ কুৱেশ্যনটো আছে বুদ্ধদেৱে প্ৰথমে ক'ত ধৰ্মবাণী প্ৰচাৰ কৰিছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব সাৰনাথত বুদ্ধদেৱে পোনপ্ৰথমে ধৰ্মবাণী প্ৰচাৰ কৰিছিল। আৰু আপোনালোকে এটা কথা মন কৰিব, এই বুদ্ধদেৱৰ প্ৰশ্নটো বহুত পৰীক্ষাত অহা দেখিবলৈ পোৱা যায়। কিছুদিন পূৰ্বে SI পৰীক্ষাটো আহিছিল যে বুদ্ধদেৱে পৰিনিৰ্মাণ ক'ত কৰিছিল, অৰ্থাৎ বুদ্ধদেৱৰ মৃত্যু ক'ত ঘটিছিল, সেইটো প্ৰশ্ন আহিছিলে। 4 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান ভাৰতত অৱস্থিত সিন্ধু সভ্যতাৰ আটাইতকৈ ডাঙৰ বসতি স্থান কি আছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব কুন্তাচী হৈছে সিন্ধু সভ্যতাৰ আটাইতকৈ ডাঙৰ বসতি স্থান। আৰু এটা মন কৰিব, ইয়াত এটা অপশ্যন আছে লথাল কোনে আৱিষ্কাৰ কৰিছিলে? লথাল আৱিষ্কাৰ কৰিছিলে SR ৰাৱে। আৰু ঢোলাভিৰা ক'ত আছে গম পায়নে? সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। 5 নম্বৰটো আছে ৰাজতৰংগিনীৰ ৰচক কোন? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব কালহান হৈছে ৰাজতৰংগিনীৰ ৰচক। 6 নম্বৰটো হৈছে বৈদ্যৰ গড় কোনে নিৰ্মাণ কৰিছিলে? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব বৈদ্যদেৱে বৈদ্যৰ গড় নিৰ্মাণ কৰিছিলে। 7 নম্বৰতে হ'ব বিশাখা দত্তৰ ৰচিত নাটকখনৰ নাম কি? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব বিশাখা দত্তৰ ৰচিত নাটকখনৰ নাম হৈছে মুদ্ৰা ৰক্ষসা। 8 নম্বৰতে হ'ব ৰাজতৰংগিনীৰ ৰচক কোন? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব ৰাজতৰংগিনীৰ ৰচক হৈছে কালহান। 9 নম্বৰ কুৱেশ্যনটো সুধিছে বংগদেশৰ কোনজন চুলতানে কমতা ৰাজ্যৰ পতন ঘটাইছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব আলাউদ্দিন হুছেইন শ্বাহ। আলাউদ্দিন হুছেইন শ্বাহে বংগদেশৰ মানে তেওঁ ৰজা আছিলে, তেওঁৱে কমতা ৰাজ্যৰ পতন ঘটাইছিল। 10 নম্বৰ কুৱেশ্যনটো সুধিছে পৰীক্ষিত নাৰায়ণ কাৰ পুতেক আছিলে? ইয়াত কেইবাটা দি থোৱা আছে নৰনাৰায়ণ, ৰঘুদেৱ, চুকাফা, বিশ্বসিংহ। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব পৰীক্ষিত নাৰায়ণ ৰঘুদেৱৰ পুতেক আছিলে। 11 নম্বৰটো হৈছে মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি কোন আছিল? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব ইউৰি গেগেৰিন আছিলে মহাকাশলৈ যোৱা প্ৰথম ব্যক্তি। 12 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতত নক্সাল বিৰোধী অভিযান প্ৰধানৰ ভূমিকা লোৱা বাহিনীটোৰ নাম হ'ল? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব CRPF। CRPFে ভাৰতত নক্সাল বিৰোধী অভিযানৰ প্ৰধান ভূমিকা লয়। 13 নম্বৰ কুৱেশ্যনটো হ'ব অজন্তা আৰু ইলোৰা গুহাৰ চিত্ৰবোৰ কোন ৰাজবংশৰ দিনৰ? ইয়াত ক নম্বৰ আছে পল্লৱা, খ আছে চালুক্য, গ আছে সাতবাহনা, ঘ আছে ৰাষ্ট্ৰকূটা। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব চালুক্য। অজন্তা আৰু ইলোৰা চিত্ৰবোৰ কোন ৰাজবংশৰ দিনৰ? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব চালুক্য। 14 নম্বৰ কুৱেশ্যনটো দিছে সাহিত্য একাডেমী বঁটাৰ প্ৰচলন কেতিয়াৰ পৰা আৰম্ভ হয়? ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব 1954 চনৰ পৰা সাহিত্য একাডেমী বঁটাৰ প্ৰচলন আৰম্ভ হয়। 15 নম্বৰ কুৱেশ্যনটো দিছে মহাবোধি মন্দিৰ ক'ত আছে? ইয়াত নেপাল আছে, 2 নম্বৰতে আছে বুদ্ধগয়া পাটনা, 3 নম্বৰত আছে পুৰী উৰিষ্যা, 4 নম্বৰত আছে কালীঘাট কলকাতা। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব বুদ্ধগয়া পাটনাত আছে মহাবোধি মন্দিৰ। 16 নম্বৰ কুৱেশ্যনটো দিছে ট্ৰেইন টু পাকিস্তান গ্ৰন্থখনৰ ৰচক কোন? এইটো অতি ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, আপোনালোকে মনত ৰাখিব। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব সুখৱন্ত সিং হৈছে ট্ৰেইন টু পাকিস্তান গ্ৰন্থখনৰ লেখক। 17 নম্বৰটো সুধিছে এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো আপোনালোকে মনত ৰাখিব। মিডনাইট চিলড্ৰেন গ্ৰন্থখনৰ লেখক কোন? মিডনাইট চিলড্ৰেন গ্ৰন্থখনৰ লেখক ইয়াত কেইবাটাও অপশ্যন আছে অমিতাভ ঘোষ, সলমান খুৰছিদ, তছলিমা নাছৰিন, জুম্পা লাহিৰি। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব সলমান খুৰছিদ হৈছে মিডনাইট চিলড্ৰেন গ্ৰন্থখনৰ লেখক। 18 নম্বৰ কুৱেশ্যনটো হৈছে অসমত প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপন কৰা হয়? কেইবাটাও অপশ্যন আছে, এটা আছে 1972, খ 1980, তাৰপিছতে গটো আছে 1985, ঘটো আছে 1990। ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব 1985 চনত অসমত প্ৰথম দূৰদৰ্শন স্থাপন কৰা হৈছিল। 19 নম্বৰটো হৈছে প্ৰথম অসমীয়া কথাছবি নায়ক কোন?
ইয়াৰ কেইবাটাও অপশ্যন আছে, আপোনালোকে হয়তো এইটো ইজি হয়, বহুতে জানে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব আইদৈ সন্দিকৈ। 20 নম্বৰটো হ'ব, কুৱেশ্যনটো আছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবি কোনখন আছিল? ইয়াত কেইবাটাও অপশ্যন দি থোৱা আছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পিয়লি ফুকন। পিয়লি ফুকন হৈছে ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া ছবি। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি কিবা ভুল হৈছে তলত কমেণ্ট কৰি জনাব পাৰে। থেংক ইউ।